সৰস্বতী পূজা এইবাৰ নহয়। কিয় সৰস্বতী পূজা নহয় জানানে? আপোনালোকে সৰুৰ পৰা ডাঙৰ হৈ সৰস্বতী পূজা কৰি আপোনালোকে কি পাইছে? সেইকাৰণে এইবাৰ সৰস্বতী পূজা নহয়। আচলতে নোহোৱাৰ কাৰণটো বেলেগ। আপোনালোকে ভিডিঅ'টো জনাৰ পিছত জনাৰ পিছত ভালকৈ শুনি লোৱাৰ পিছত আপোনালোকে গম পাব সৰস্বতী পূজা। নমস্কাৰ কলিজাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে সকলোৱে সৰস্বতী পূজা কৰে, আমিও সৰস্বতী পূজা কৰোঁ, ময়ো কৰোঁ, সৰস্বতীক ময়ো সেৱা কৰোঁ। পঢ়ি থকা সময়ত আমিও সৰস্বতীত একদম পূজাৰ দিনা মনটো ভাল লাগি আছিল। কিন্তু আপোনালোকে সৰস্বতীক কিয় পূজা কৰে জানেনে? সৰস্বতীক পূজা কৰে আপোনালোকে ভালদৰে পঢ়াখিনি আপোনালোকৰ ভাল হওক, ভগৱানে মংগল কৰক, পঢ়া শুনাত ধ্যান দিয়ক, সেই এটা ভাবি কিনে আপোনালোকে সৰস্বতী পূজাখন কৰে। আপোনালোকে সেৱাটো লয় সৰস্বতী পূজাৰ দিনাই মূৰ্তিৰ ওচৰত। কিন্তু সেই সেৱা লৈ কিনে আপোনালোকে কি পায় জানেনে? আপোনালোকে পঢ়ে কিহৰ কাৰণে? ভালকৈ চাকৰি এটা কৰি ভালদৰে মানুহ এজন হৈ কিনে ধুনীয়া চাকৰি এটা কৰি ভালকৈ জীৱনটো কটাওক, সেই হিচাপতে আপোনালোকে পঢ়ে। সেইকাৰণে আপোনালোকে সৰস্বতীক সেৱা কৰে। আপোনালোকে সেৱা কৰি অৱশেষত কি পায়? আপোনাৰ যদি মা দেউতা যদি দুখীয়া, আপোনাৰ যদি ঘৰত পইচা নাই, আপোনাৰ খেতিয়ক, ঠেলা আল্লাহ, ৰিক্সা আল্লাহ, আপোনাৰ যদি এখন গৰীব ঘৰৰ মানুহ, তেতিয়াহ'লে আপুনি সেৱা কৰিও লাভ নাই। সৰস্বতী পূজাৰ দিনা আপুনি ভালকৈ পঢ়ি ভালকৈ আপুনি সেৱা কৰি ভগৱানেও মংগল কৰিলে, আল্লাহও মংগল কৰিলে, আপুনি সেৱা কৰি এনেকৈ টপাৰ হ'ল। কিন্তু টপাৰ হৈ আপোনালোকে কি পালে? আপুনি যদি পইচাই দিব নোৱাৰে, চাকৰি এটাৰ নামত যদি আপোনালোকে পইচাই দিব নোৱাৰে, তেতিয়াহ'লে এই সৰুৰ পৰা আপোনালোকে সৰস্বতীক সেৱা কৰি তুষ্টি কৰি পূজা অৰ্চনা কৰি কি পালে? ঠেলা আল্লাহ বা ৰিক্সা আল্লাৰ ল'ৰা এজন ভাল পঢ়িব জানে বা ভাল স্মাৰ্ট, সৰস্বতীক পূজা কৰি হওক কিবা কৰি হওক স্মাৰ্ট। কিন্তু খেতিয়কৰ ল'ৰা এজন স্মাৰ্ট, তেওঁলোকে যদি কিবা চাকৰিত এপ্লাই কৰিছে, তেওঁলোকে যদি পইচা দিব নোৱাৰে, 4, 5, 10, 20 লাখ টকা যদি দিব নোৱাৰে, তেওঁলোকৰ চাকৰি নহয়। গতিকে সেৱা কৰি ইমান দিনৰ সৰুৰ পৰা সেৱা কৰি কৰি কি পালে? ঘৰৰ মাটি টুকুৰা বিক্ৰী গ'ল চাকৰি এটাৰ নামত, খেতিয়কৰ ল'ৰা এজন বা ৰিক্সা আল্লাহ বা ঠেলা আল্লাৰ নামত। বৰ্তমান ছিজনটো সেনেকুৱা ন, উচ্চপদস্থ মানুহৰ পকেটত যদি পইচা নোসোমায়, সমসমীয়া নোট নোসোমায়, তেতিয়াহ'লে আপোনালোকে যিমানবাৰ সৰস্বতীক পূজা নকৰক, দিনটো উপবাসে থাকি যিমান যি নকৰক, আপোনালোকে কেতিয়াও আপোনালোকৰ জীৱনটো সুখেৰে কটাব নোৱাৰিব। আপোনাৰ ঘৰৰ মাটি টুকুৰা বিক্ৰী কৰি আপুনি চাকৰি ল'ব লাগিব। সৰস্বতী পূজা কৰিতো একো লাভ নাই, নে কিবা আপোনালোকে পালে যদি আপোনালোকে এইখিনি কৰিবই লাগে? আজিকালিৰ সমাজখন একদম মানে কি জহৰা সমাজ। মই চিধে কথা কোৱা মানুহ পাই, একদম জহৰা সমাজ। গতিকে ময়ো সৰুৰ পৰাই সৰস্বতী পূজা কৰি আছোঁ, কিবা কৰি আছোঁ কিবা, কিন্তু এতিয়া একো পোৱা নাই। কি পাইছোঁ? একো পোৱা নাই। সেইকাৰণে কৈছোঁ এইবাৰ সৰস্বতী পূজা কৰাটো আপোনালোকে বাদ দিয়ক। বিন্দাছ নিজৰ মাইনেদি যি কৰে সেইটো কৰক। মাইনে দিবলৈ এইটো কৰিছে, আপোনালোকে সেইটোৱে কৰক। এইবিলাক পূজা চূজা কৰি মোৰ হিচাপত ভালকৈ পঢ়া শুনা কৰি একো লাভ নাই এই পৃথিৱীত। আপোনাৰ যদি দেউতা মাই যদি পইচা আছে, বাবা মাৰ যদি আপোনালোকৰ পইচা আছে, ঘৰত যদি ধনী, তেতিয়াহ'লে সৰস্বতীক পূজা কৰক। আৰু যদি আপোনালোকৰ ঘৰত পইচা পাতি নাই, তেতিয়াহ'লে সৰস্বতীক পূজা কৰা বাদ দিয়ক। কথাটোতো সেইটোৱে যাই থৈ এই আমাৰ জ্ঞানী মানুহবিলাকতো সেইটোৱে কাম কৰি আছে। পইচা লৈছে, চাকৰি দিছে, মেইন সেইটোৱেতো কথা। নে মই ভিডিঅ'টোত কিবা নক'বলগীয়া কথা কৈছোঁ? যদি নক'বলগীয়া কিবা কথা কৈছোঁ, তেতিয়াহ'লে কমেণ্টত জনাই দিব। মই সঁচা কথা কৈছোঁ নে মিছা কথা কৈছোঁ। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' এটা লোৱাৰ প্ৰতিশ্ৰুতিৰে। আৰু মোৰ চেনেলত যদি কোনোবা নতুন আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰতিদিনে মই নক'বলগীয়া কথাবিলাকে মই কৈ থাকোঁ, মানে কি যিটো সঁচা, যিটো সমাজত চলি থাকে, মই সঁচা কথাবিলাক কৈ থাকোঁ, ভয় নকৰোঁ, বিন্দাছ চলি থাকোঁ। সেইকাৰণে সঁচা কথা আৰু কি ঘণ্টা ভয় কৰিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। পথাৰৰ মাজৰ পৰা আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' এটা লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই। মই এইখিনি জেগাত ভিডিঅ' বনাওঁ, চাই লওক। ঘৰত ভিডিঅ' বনাব পাৰি, লাজ লাগে অলপ, মাহঁত থাকে ন, ফকচি থাকবে দে বাৰু। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আৰু ভিডিঅ'টো চাই কেনে পাইছে জনাব। গতিকে বাই বাই, ধন্যবাদ।